एक्जेक्टली एतिया माने आपनाक मैं कब নোৱাৰো কিন্তু আমার যেটো জেনারেল মানে আমার যেটো সিস্টেম আছে সেটো আমরা প্রত্যেকটা পরীক্ষা শেষ হওয়ার 60 দিনের ভিতৰত আমি ৰিজাল্ট দি আছো এতিয়ালৈকে যিখিনি পাৰা গৈছে এইবিলাক পৰীক্ষাৰ ৰিজাল্টত অলপ কমপ্লিকেচি আছে প্ৰথম ৰিটেন এক্সাম হ'ব তাৰপিছত প্ৰত্যেকটাতে এটা আকৌ তেওঁলোকৰ টেষ্ট আছে কম্পিউটাৰ টেষ্ট আছে স্কিল টেষ্ট আছে এইবিলাক আৰু এটা প্ৰক্ৰিয়া ইয়াৰ লগত সম্পৰ্ক সোমাই আছে গতিকে এই প্ৰক্ৰিয়াটোত এটা সময় লাগিব গতিকে সেইটো লৈহে পৰীক্ষা ৰিজাল্ট হ'ব ৰিজাল্টটো আলটিমেটলি ডিপেন্ড কৰিব গোটেই ৰিজাল্ট একেলগে কৰা মানে ৰিটেন প্লাস তেওঁলোকৰ স্কিল টেষ্ট আৰু ফিজিক্যাল টেষ্ট আৰু কম্পিউটাৰ টেষ্ট বিলাক আছে এইবিলাকৰ পৰীক্ষা হ'ব সবৰে এই পৰীক্ষাবিলাক হৈ যোৱাৰ পিছত एक्जेक्टली এতিয়া মানে আপোনাক মই কব নোৱাৰো কিন্তু আমাৰ যেটো জেনারেল মানে আমাৰ যেটো সিস্টেম আছে সেটো আমাৰ প্ৰত্যেকটা পৰীক্ষা শেষ হোৱাৰ 60 দিনৰ ভিতৰত আমি ৰিজাল্ট দি আছো এতিয়ালৈকে যিখিনি পাৰা গৈছে এইবিলাক পৰীক্ষাৰ ৰিজাল্টত অলপ কমপ্লিকেচি আছে প্ৰথম ৰিটেন এক্সাম হ'ব তাৰপিছত প্ৰত্যেকটাতে এটা আকৌ তেওঁলোকৰ টেষ্ট আছে কম্পিউটাৰ টেষ্ট আছে স্কিল টেষ্ট আছে এইবিলাক আৰু এটা প্ৰক্ৰিয়া ইয়াৰ লগত সম্পৰ্ক সোমাই আছে গতিকে এই প্ৰক্ৰিয়াটোত এটা সময় লাগিব গতিকে সেইটো লৈহে পৰীক্ষা ৰিজাল্ট হ'ব ৰিজাল্টটো আলটিমেটলি ডিপেন্ড কৰিব গোটেই ৰিজাল্ট একেলগে কৰা মানে ৰিটেন প্লাস তেওঁলোকৰ স্কিল টেষ্ট আৰু ফিজিক্যাল টেষ্ট আৰু কম্পিউটাৰ টেষ্ট বিলাক আছে এইবিলাকৰ পৰীক্ষা হ'ব সবৰে এই পৰীক্ষাবিলাক হৈ যোৱাৰ পিছত